নমস্কাৰ বন্ধুসকল, বিজনেছ লাইন এনবি চেনেলত আপোনালোক স্বাগতম জনাইছোঁ। ইয়াক নিশ্চয় চিনি পাইছে। ইয়া হৈছে টাৰ্কি মুৰ্গী, এইটো আমেৰিকান টাৰ্কি বুলি কয়। সেইটোৱে আমেৰিকান টাৰ্কি যিটো আছে সেইটোৰ ওজন আপোনাৰ মেলটোৰ 10 পৰা 12 কেজিলৈকে হয় আৰু ফিমেলটো 8 কেজি মানলৈকে হয়। টাৰ্কি মুৰ্গী পালন এটা বহুত লাভজনক ব্যৱসায়। টাৰ্কি মুৰ্গীয়ে ইয়াত 70% ঘাঁহ খায় যদি বাহিৰত এৰি দিয়ে, আৰু ইয়াৰ দানা খৰচ বহুত কম। মানে ইয়াত দেখাত যিমান ডাঙৰ দানা সিমান নাখায়, দানা খৰচ ইয়াৰ বহুত কম। ইয়াত দেখা পাইছে, ইয়াত মই ঘাঁহ বান্ধি ৰাখি দিছোঁ। ইয়াত ঘাঁহ আছে আৰু যিহেতু কণী পাৰি আছে, তো কণীৰ কাৰণে লেয়াৰ ফিট যিটো দানা, সেইটো দানা বেছি ভাল। তো ইয়াক মই লেয়াৰ ফিট দানা ইয়াত দিছোঁ। ইয়াতে দানা বহুত কম খায়, তো লেয়াৰ ফিট দানা দিয়া আছে, শেষ হোৱা নাই। আৰু ইয়াত ঘাঁহ আছে। আৰু আপোনালোকে চাব, ইয়াৰ মলবিলাক যে দিছে কমপ্লিট গোবৰৰ নিচিনাই, মানে ইয়াৰ বেছিভাগ ঘাঁহ খায় কাৰণে ইয়াৰ মল গোবৰৰ নিচিনা হৈছে। আৰু মই ছাইডত অলপ ধান দি ৰাখিছিলোঁ, ধান খাই নেকি। ধান খায়, বহুত কম খায় ধান। ইয়াৰ ধান সেনেকুৱাই পৰি আছে যিখিনি ধান দিছিলোঁ। আৰু ইয়াক 15 দিনত 15টা কণী দিছে। তো এই কণীখিনি মই ইনকিউবেটাৰ মেচিনত বহাই দিছোঁ হেচিঙৰ কাৰণে। যদি আপোনালোকেও এই টাৰ্কি মুৰ্গী পালন কৰিব বিচাৰিছে, যদি আপোনাৰ এৰিয়াত জাগা বেছি আছে বা ভাল জাগা আছে, বাহিৰত এৰি দি পুহিব পাৰে। বাহিৰত এৰি দিলে মানে আপোনাৰ বাহিৰৰ পৰাই ঘাঁহবিলাক খাব, আৰু দানা মানে ইয়াৰ ঘৰৰ ভিতৰত ৰাখি দিলে হ'ল। যেতিয়া দানা খাবলৈ মন যাব, আহি দানা খাব। আৰু বেছিভাগ সময় ইয়াক বাহিৰত জংঘলত ঘূৰি ফুৰে। যদি আপোনাৰ এৰিয়া বাউণ্ডাৰী আছে তেতিয়াহ'লে বেছি ভাল, বেলেগৰ জেগাত যাব নোৱাৰিব। আৰু যদি ফাৰ্মৰ ভিতৰতে এনেকুৱা ধৰণৰ ঘাঁহ বান্ধি দিয়ে তো বেছি ভাল হ'ব। মানে ভিতৰতে ঘাঁহবিলাক খাব আৰু দানাও দি থ'ব ভিতৰতে। আপোনালোকৰ টাৰ্কি মুৰ্গীৰ বিষয়ে আৰু যদি ইয়াতকৈ বেছি জানিব বিচাৰিছে, তো নেক্সট টাইম মই আৰু এটা ভিডিঅ' বনাই আছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, লগতে বেল আইকন নটিফিকেশ্যনটো টিপি দিব, যাতে নেক্সট ভিডিঅ' সকলোতকৈ আগত আপোনালোকে চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।